ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা গছপুলি ৰুবৰ কাৰণে সুন্দৰ এটা মুহূৰ্ত গৈ আছে। এয়া আমি বেটা আৰু মই গছপুলি ৰুবলৈ আহিলোঁ। এয়া বাবু গছপুলি ৰুব হয় নাই বাবু? কৈ দিয়া হাই, কৈ দিয়া আপোনালোকেও গছপুলি ৰুব, সকলোৱে এটা কৈ দে, কৈ দিয়া ধৰিকা এয়া আমাৰ বাবু এতিয়া গছপুলি ৰুব। এতিয়া গোবৰ দিম দেই আমি। গোবৰ দি পিনে মাটিৰ লগত মিলাই ৰুবা ন বাবু? আপোনালোকে গছপুলি ৰুব দেই, কৈ দিয়া গছপুলি ৰুব দেই। আজিকালি আপোনালোকেতো গম পাইছে কিমান অচিন বেমাৰবিলাক হৈছে মানুহৰ। এয়া সেউজীয়া যদি পৰিৱেশেই নাথাকে আমাৰতো বেমাৰ আজাৰটো হ'বই। আৰু যিবিলাক বেমাৰ আজাৰ নুশুনা বেমাৰবিলাকে আজিকালি মানুহৰ গাত লাগিব ধৰিছে। আৰু অক্সিজেন যদি কমি যায়, সেউজীয়া বস্তু যদি আমাৰ নাপাওঁ, তেনেহ'লেতো বেমাৰ আৰু কিমান কি বেমাৰ হ'ব ঠিকনা নাই। গতিকেলৈ আপোনালোকে গছপুলি আজি দিনটো ৰুৱক এটা হ'লেও, আৰু ল'ৰা ছোৱালীকো এটা এটা গছপুলি ৰুব দিয়ক। তেতিয়াহে এটা দুটাকৈহে বহুত বেছি হ'বগৈ। গতিকেলৈ এটা যদি গছপুলি কাটে তেনেহ'লে পুলি দুটাকৈ আপোনালোকে ৰুব। আৰু আজিৰ পৰা কোনেও গছপুলি নাকাটিব। এয়া আমি বাবু পানী ঢালি দিয়া, আমাৰ গছপুলি ৰোৱা হৈ গৈছে। এই আছোঁ যোৱা যোৱা, আমি এতিয়া পানী দি দিম ন, ভালকৈ ৰুই কৈছে ন। ডাঙৰ হ'ব, আমি অমিতা খাম হয় নাই? ডাঙৰ হ'লে আমাক গছে ছাঁ দিব, কৈ দিয়া। আৰু যি পলিউশ্যন হৈছে ধূলি, সেইবিলাকৰ পৰাও আমি বহুতখিনি সুৰক্ষা হ'ব পাৰিম। গতিকেলৈ গছ গছনিয়ে আমাক ঢেৰ সুবিধা দিয়ে, ফল মূল দিয়ে, গৰমত ছাঁ দিয়ে, আৰু অক্সিজেন দিয়ে, আৰু ধূলিৰ পৰা আমি বহুত বাচি থাকোঁ। গতিকেলৈ গছ ৰুৱক আপোনালোকে সকলোৱে। ঠিক আছে, এয়া আমাৰ গছপুলি ৰোৱা হৈ গ'ল। তাৰপিছত মই এতিয়া আকৌ স্কুললৈ যাম। তাৰপিছত স্কুললৈ যাম, আৰু আমাৰ যি মহিলা গোটৰ সদস্যাসকল লগ হৈ একেলগে আমি আকৌ গছপুলি ৰুব যাম। গতিকেলৈ আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই যাব শেষলৈকে। ঠিক আছে, তেনেহ'লে আকৌ পিছত লগ পামগৈ। বোলা বাবু, বোলা বাই বাই কৈ দিয়া বাবু। এতিয়া পালোহি মানে ভূঞাখাট স্কুললৈ, আৰু মোৰ বেটী এখন স্কুলতে পঢ়ে। গতিকেলৈ আপোনালোকে আজি পৰিৱেশ দিৱস পতা হয়, আৰু মই তাকে স্কুললৈ বুলি ওলাই আহিলোঁ। বেটীহঁতৰ স্কুলত কেনেকৈনো পালন কৰা হৈছে আপোনালোককো অলপ দেখাওঁ। 100খনকৈও অধিক দেশত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, আপোনালোকেতো গম পায়ে। আৰু ময়ো সেই বেটীহঁতৰ স্কুললৈ বুলি ওলাই আহিলোঁ, ভূঞাখাট মধ্য ইংৰাজী বিদ্যালয়। আৰু আপোনালোকৰ পৰিৱেশটো অলপ দেখাই দিওঁ, আপোনালোকেও চাওকচোন। বাওঁ চাইডে এয়া পতাকা উত্তোলন কৰা হয়। ইয়াত ইমান ধুনীয়াকৈ বনাই দিছে, আপোনালোকে ভালকৈ চাওক।
এইবিলাক এনেকৈ চাইডে চাইডে সৰু সৰু খুঁটা দি এইবিলাক শিকলি দেখিছে নহয় তেনেকৈ ৰাউণ্ড কৰি দিছে। আৰু এয়া স্কুলৰ পৰিৱেশ অলপ অলপকৈ আপোনালোকক দেখাই দিছোঁ। এইপিনে মহানিমৰ পুলি এয়া দেখিছে নহয় এইবিলাক। আৰু আপোনালোকেও গছপুলি এটাকৈ হ'লেও ৰুব চেষ্টা কৰক, মানে গছপুলি ৰুৱকে। স্কুলত ফুল পুলি আৰু মাজে মাজে শাকো আছে দেখিছে নহয় এইবিলাক। আপোনালোকে প্ৰত্যেকে এটাকৈ হ'লেও গছপুলি ৰুব আজিৰ দিনটোত। ঘৰত যদি জেগা কম হয় তেনেহ'লে আপোনালোকে ফুলৰ টাবত ফুল পুলি এটাকৈ হ'লেও ৰুব। গছ কাটিবলৈ যিমান সহজ ৰুবলৈ সিমান টান নহয় জানো? গতিকেলৈ এজোপা গছ কাটিলে আমি দুটাকৈ গছপুলি ৰুব লাগে। সেইকাৰণে সকলোৱে গছপুলি ৰুব লাগে। মানিমুনি এয়া মানিমুনিও এইপিনে ৰোৱা হৈছে, তুলসী আৰু এইটো চাইডেও এইবিলাক ফুল। এনেকৈ স্কুলবিলাক সেউজীয়া মাজত সজাই থোৱা হৈছে। এজোপা দেখিছে নহয় নৰসিংহ পাত। ধুনীয়াকৈ সজোৱা হৈছে। এইবিলাক ফুলগছ কাটি দিয়া হৈছে। এনেকৈয়ে ফুলনি বাৰীখন। আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলক ভিতৰত আৰ্ট কৰিব দিছে, গতিকেলৈ মই অলপ বাহিৰৰ চৌপাশবিলাক আপোনালোকক দেখাই দিছোঁ। ইয়াত বেছি টাইম নকৰোঁ। এয়া চব গছপুলি ৰুবলৈ বুলি ইয়াত ঠেলাতে লৈ লৈছে, বাৰীত গছপুলি লগাবলৈ নিব। এইপিনে আম পুলি নিছে আৰু এইপিনে কি হয় লিচু পুলি, বিভিন্ন ধৰণৰ গছ পুলি লৈ লৈছে ৰুবৰ কাৰণে। আৰু আপোনালোকেও এটাকৈ হ'লেও গছ পুলি ৰুবলৈ চেষ্টা কৰক। আৰু গছ নহ'লে আমিবিলাকতো জীয়াই থাকিব নোৱাৰোঁ। গছেই আমাৰ প্ৰাণ, সকলোৱে গম পায় গতিকেলৈ আপোনালোকেও এটাকৈ হ'লেও গছ পুলি ৰুবলৈ চেষ্টা কৰক। গছ গছনি কাটিবলৈ যিমান সহজ আৰু সিমানেই গছপুলি ৰোৱাটো টান নহয় জানো? আজি আৰু ভাল এটা দিন পালে সকলোৱে কামত ব্যস্ত থাকে যদিও আজি বাৰটো দেওবাৰ হ'ল, গতিকেলৈ সকলোৱে অলপ টাইম হ'লেও উলিয়াই আজি এটাকৈ হ'লেও গছপুলি ৰুবলৈ সকলোৱে চেষ্টা কৰক। সেয়াকে মই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, তেনেহ'লে আকৌ পিছত আপোনালোকক পুনৰবাৰ লগ পাম। আমাৰ মহিলাই গছপুলি ৰুলে, এইপিনে ৰুই আছে। গছ সকলোৱে এজোপা এজোপাকৈ হ'লেও আজিৰ দিনটো ৰুব লাগে। গছ গছনি নহ'লে আমাৰ অক্সিজেনৰ কিমান অসুবিধা হয় আৰু গছ গছনিৰ পৰা আমি ফল মূল পাওঁ। অলপ দেখাই দিছোঁ পৰিৱেশটো সকলোকে। নতুনকৈ আৰম্ভণি কৰিব খুজিছোঁ বাইদেউ আজি সকলোৱে যাতে দিৱস উপলক্ষে আমাৰ ভূঞাখাট পঞ্চায়তৰ অন্তৰ্গত আমাৰ বাইদেউ ভাগৰ লাগি গৈছে পৰি থকা কিছুমান মাটিত আমি নতুনকৈ ফুল পুলি ৰুই যোনে যি পায় হয় নাই চবেই যেনেকৈ পায় ধৰক ফল মূল গছৰ পৰা ধৰি যাতে আমি মানে সাৰ নিদিয়া যাতে ফল মূল
আমাৰ পিছৰ জনমই খাব পাৰে আমি কৈ থৈ কৈ গ'লে ন থৈ যাওঁ 100জন মানুহৰ মানে জীয়াই থকা প্ৰেৰণা পাব প্ৰেৰণা পাব আৰু অক্সিজেনৰ কিমান প্ৰয়োজন সকলোৱেতো গম পায় ভালকৈ ন সেইটো কাৰণে প্ৰত্যেকজনে এটাকৈ হ'লেও গছপুলি ৰুব লাগে ল'ৰা-ছোৱালীবিলাকে খাব পাব হয় নাই আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম